আজিৰ পৰা অলপ দিনৰ আগত মঠঘৰীয়াত যিটো দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু তাত কি হৈছিলে তিনিজনী মদাহী যুৱতী মৃত্যু হৈছিল আৰু সেইজন যিজন চালক আছিল সেই চালকজন ইতিমধ্যে কালি কি হৈছে মুকলি আকাশৰ তললৈ ওলাই আহিছে আৰু তাকে দেখি এছামে ছ'চিয়েল মিডিয়াত একদম হৈচৈ লাগিলে কি কাৰণে দেখিছেনে অসমীয়াৰ মানে কি হৈছে একত্ৰটো নাই কাৰণে মুছলমান মানে এডভোকেটে কি কৰিছে তেওঁক মুকলি আকাশৰ তললৈ উলিয়াই আনিলে তেওঁলোকৰ কিছুমানৰ হ'ল সেয়া মানে ছ'চিয়েল মিডিয়াত পোষ্ট আৰু এগৰাকী আছে যিগৰাকীয়ে নেকি তেওঁ যেতিয়াই শামীম আহমেদ মুকলি আকাশৰ তললৈ আহিলে তেওঁ একদম মানে খঙত জ্বলি পকি মৰি কি কৰিছে ফেচবুক উপচাই দিছে তেওঁ কথা হ'ল কি যে মোৰ গাড়ীৰ আগত পৰি পেলাই যেতিয়া এজন ল'ৰাৰ মৃত্যু হৈছিলে তেতিয়া দেখোন মানুহে মোক খুব থকা সৰকা কৰিছিল কিন্তু এইজন যেতিয়া মুকলি আকাশৰ তললৈ ওলাই আহিল এওঁৰ ওপৰত কিয় একো একশ্যন লোৱা নাই তেওঁ হ'ল প্ৰশ্ন সেইটো নহয় জানো এতিয়া প্ৰশ্নটো তেওঁ কৰিছে যেতিয়া উত্তৰটো দিবই লাগিব আমি কাৰণ আমিও ছ'চিয়েল মিডিয়াত এক্টিভ থাকোঁ এতিয়া কথাটো হ'ল কি সেইজন যিজন চালক সেইজনো মুছলমান যুৱক আৰু সেই মদাহী বাইদেউজনীয়ে যিজনক এক্সিডেণ্ট কৰি মাৰিছিলে সেই ল'ৰাজনো মুছলমান যুৱক কিন্তু সেই যুৱকজনে কি কৰিছে বহু কষ্ট কৰি ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আছিলে সেই যুৱকজন আপোনালোকে সকলোৱে দেখিছিলে তাত কিন্তু মানে কোনো হিন্দু মুছলমান মিয়া এইবিলাক একো নাই সকলোৱে সেই যুৱকজনক যেতিয়া মাৰিছিলে যেতিয়া নেকি মৃত্যুবৰণ হৈছিলে তেতিয়া কিন্তু সকলোৱে চকু পানী টুকিছিলে কিয় নাজানো সেইটো কেছত মানে অট'মেটিক মানুহৰ চকু পানী ওলাই আহিছিল হয় নে নহয় কিন্তু সেইগৰাকীয়ে এতিয়া যে প্ৰশ্ন কৰিছে যে তেওঁ তিনিগৰাকীক মাৰিছিলে কাক মাৰিছিলে মদাহী তিনিজনীক মাৰিছিলে মদাহী তিনিজনীক সেই যুৱকজনে যেনিবা লগ ধৰিলেই গৈছিল কিয় ফকতীয়া হয়নে নহয় ফকতীয়া ছোৱালীয়ে নিজৰ বাপেক মাকক কি কৈছে মোবাইলৰ চাৰ্জ নাই মই এতিয়া শুই যাওঁ গুড নাইট তাৰপিছত গৈ বাৰৰ পৰা আহি পেলাই তেওঁলোক এক্সিডেণ্ট হৈ মৰিছে তীব্ৰবেগী হয়নে নহয় আৰু তেওঁ নিজে যিগৰাকীয়ে এতিয়া ছ'চিয়েল মিডিয়া উপচাই দিছে যে মোৰ লগত এনেকুৱা কৰিলে এতিয়া কিয় তেওঁক একো কৰা নাই তেওঁতো ৰাতি ৩টা-৪টা বজাত মদ খাই আহি পেলাই মহতিয়াই নিছিলে কিন্তু যেতিয়া নেকি সেই যুৱকজন GMCৰ পৰা এপ'লৰ পৰা GMC টানি আছিলে অনা নিয়া কৰি আছিলে তেওঁ সেই নন্দিনী কাশ্যপ বুলি সেইগৰাকী তেওঁ গৈছিলে নেকি তাত খবৰ এটা ল'বলৈ গৈছিল নে খবৰ ল'বলৈ বা কিবা এটা দি সহায় কৰিছিলেনে কেতিয়াও কৰা নাই তেওঁ কি কৰিছিলে আত্মগোপন কৰিছিলে আৰু তেওঁ মানে হাত দীঘল মানুহ আৰু তেওঁ শুৱে বামে বহুত পুলিচ প্ৰশাসন আছিলে আপোনালোকে নিজেই দেখিছিলে সেই জেগাত পুলিচ যোৱাৰ পিছতো পুলিচে নাই যোৱা বুলি কৈছিলে কিন্তু CC কেমেৰা সেইবিলাক বন্দী হৈ আছিলে আৰু সেইগৰাকী নীলাজীয়ে তেওঁ আকৌ আজি খুচৰি নিজৰ মানে হেৰিটো নিজে উলিয়াইছে যে মদাহী এজনীয়ে গাড়ী চলাই পেলাই সেই নিৰীহ যুৱক এজন যিজন যুৱক নেকি কৰ্মৰ কাৰণে তেওঁ ডিউটি শেষ কৰি পেলাই আহি আছিল ঘৰলৈ নে নাইট ডিউটি আছিলে পাহৰি গৈছোঁ এই মুহূৰ্তত মই ভিডিঅ' বনাইছিলোঁ সেইটো সময়ত কিন্তু সেই যুৱকজনক তেওঁ নিৰীহ যুৱকজনক তেওঁ মহতিয়াই নিছিল আৰু তেওঁ গৈ পেলাই কি কৰিছে পিছে মানুহ খেদি যাওঁতেও তেওঁ বেলেগৰ হেৰিত সোমাইছিলেগৈ বাউণ্ডেৰীত সোমাইছিলেগৈ হয়নে নহয় তাৰপিছত তেওঁ পলায়ন কৰিছিলে আৰু কি কৰিছিলে তেওঁ বহুত আপ্ৰাণ চেষ্টা কৰিছিলে কেনেকৈ যে তেওঁ জেললৈ মানে নোযোৱাকৈ থাকিব পাৰি কিন্তু কেতিয়াও সেইটো হৈ নুঠিলে মানুহৰ তীব্ৰ হেঁচাত দেখিছিলে নহয় তেওঁ কি কৰিছিলে কাৰ লগত হাত আছিলে আনচা USTMৰ সেইজনো পৰিছিল মহবুল হক নে কি যে সেইজনো পৰিছিলে আৰু দিছপুৰ পুলিচকো তেওঁ মানে মেনেজ কৰিবলৈ চাইছিলে কিন্তু শেষত গৈ নোৱাৰিলেগৈ আৰু সেই যুৱকজনে মৃত্যুবৰণ কৰিলে কিন্তু তেওঁ কেতিয়াও মেডিকেলত গৈ নাপালে মাক এদিন নে কি গৈছিলে নেকি কিন্তু তেওঁ কথা মানে তেওঁ খবৰে নল'লে আৰু সেইগৰাকীয়ে এতিয়া আহি পেলাই সেই মদাহীজনীয়ে আহি পেলাই হ'ব পাৰে তুমি অভিনয় কৰিব পাৰা তোমাৰ অভিনয় আমি ভাল পাব পাৰোঁ তুমি গানো গোৱা দেখিছোঁ বাৰু কিন্তু সেই বুলিয়ে তুমি অন্যায় কৰিবা আৰু তুমি সেইবিলাক এতিয়া ছ'চিয়েল মিডিয়াত ফালিবা তোমাক কি আমি উত্তৰ নিদিম নেকি গতিকে বন্ধু বান্ধৱীসকল মদাহী তিনিজনী মৰিছিলে শামীম আহমেদ তেওঁ লৈ গৈছিলে আৰু বিল পে' কৰিছিলে কোনে তেওঁ নিজে কৰিছিলে 12,000 নে 13,000 টকা তেওঁ নিজে কৰিছিলে
ফকতীয়াকৈ মদ খাই মৰিছে আৰু সেইবিলাকৰ ওচৰত আমি বা সেইবিলাকৰ হৈ পেলাই আমি চকু পানী টুকি থাকিলে হ'ব নেকি? তাতে মতা মানুহ হ'লেও বেলেগ কথা, তাতে হ'ল মাইকী মানুহ আৰু কৰিছে কি ঘৰত ফাঁকি দি পেলাই, হয়নে নহয়? আৰু বাপেকে নিজে কান্দি কান্দি কৈছিলে যে মানে মোক এনেকৈ কৈছিলে, আমিতো নাজানো তাত কোনে কি কৰে, গমটো নাপাওঁ, আমাক এনেকৈ কৈছিলে, তাৰপিছত তেওঁ এইটো কাম কৰিলে। গতিকে তেওঁ নিৰ্দোষী প্ৰমাণিত হৈছে আৰু তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিছে। তাত তোমাৰ জ্বলন পলন হ'বলৈ একো হেৰি নাই। তেওঁ পলাইছিলে হয়, সেই ল'ৰাটো কেনেকৈ মানে ইমান গোটেইকেইটা মৰাৰ পিছত তেওঁ কেনেকৈ ইমান নিখুঁতভাৱে জীয়াই থাকিলে সেইটো এটা ৰহস্যজনক, হয়নে নহয়? কিন্তু তাৰ বাদেও তুমি এই কেছটোত লাগিবলৈ নিজৰে অলপ লাজ চৰম বোলা বস্তুটো থাকিব লাগে। তুমি অভিনেত্ৰী বুলি তোমাক কি মূৰত তুলি লৈ থাকিব লাগিব নেকি? মানে তুমি গাড়ীয়ে খুন্দিয়াই এটা নিৰি সেই একমাত্ৰ ঘৰৰ সন্তানটোক মাৰি পেলাইছা আৰু তোমাৰ হৈ পেলাই কি কৰিব লাগিব? জনসাধাৰণে মানে ওকালতি কৰিব লাগিব, নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, এইখিনি কথা কোৱাৰ কাৰণে কোনোবাই যদি মোক বেয়াও পায়, বেয়া পাব পাৰে, তাত মোৰ কোনো আপত্তি নাই। গতিকে সৰু ভিডিঅ' ভাতটো বনাব লাগে আৰু নবনালেওহে নহয় আৰু এই কথাখিনি উত্তৰ নিদিলেওহে নহয়। গতিকে ভাতো বনাই আছোঁ আৰু এই উত্তৰটো মই এনেকৈ আপোনালোকৰ মাজলৈ এৰি দিছোঁ। গতিকে বন্ধু বান্ধৱী, খবৰটো দিনতে পালোঁ, মনত বহু প্ৰশ্ন আহিছে, কিন্তু কাক সুধিম? ভাৰতৰ সংবিধান আৰু আইন ব্যৱস্থা সকলোৰে বাবে সমান হয়নে, নে মানুহ চাই আইন সলনি হয়? সামাজিক মাধ্যমত তীব্ৰ গতিত বিয়পি পৰিছে এটা বিশেষ পোষ্ট। এটা পোষ্টৰ জৰিয়তে সামাজিক মাধ্যমত ক্ষোভ অভিনেত্ৰী নন্দিনী কাশ্যপৰ। নন্দিনী কাশ্যপক নিশ্চয়কৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। আজিৰ পৰা কিছুদিন পূৰ্বে সুৰাৰ ৰাকিত মাতাল হৈ তীব্ৰ বেগত গাড়ী চলাই প্ৰাণ কাঢ়িছিল চামিউল নামৰ এগৰাকী নিৰীহ যুৱকৰ। সেইগৰাকী নন্দিনী কাশ্যপে এইবাৰ সামাজিক মাধ্যমত পোষ্ট দিছে। খবৰটো দিনতে পালোঁ, মনত বহুত প্ৰশ্ন আছে, কিন্তু কাক সুধিম? ভাৰতৰ সংবিধান আৰু আইন ব্যৱস্থা সকলোৰে বাবে সমান হয়নে, নে মানুহ চাই আইন সলনি হয়? শামীম আহমেদ। গুৱাহাটী মদঘৰীয়া দুৰ্ঘটনা। যিদৰে নিহত হৈছিল তিনিগৰাকী যুৱক যুৱতী, যাক কয় স্পট ডেড বুলি। শামীম প্ৰথমে পলাইছিল শ্বিলং মেঘালয়লৈ, তাৰ পৰা গৈছিল ডিব্ৰুগড়লৈ, যাক প্ৰকৃততে কয় হিট এণ্ড ৰাণ বুলি। আজি তেখেতে জামিন লাভ কৰিলে ইমান কম দিনতে। কাৰণ কিয় জানেনে? কাৰণ তেখেতৰ ওপৰত মিডিয়া প্ৰেছাৰ নাছিল, কাৰণ তেখেত এজন সাধাৰণ ল'ৰা। এতিয়া মোৰ প্ৰশ্ন সেইসকল মিডিয়া ৰিপৰ্টাৰ্ছ, ইউটিউবাৰ্ছ, কণ্টেণ্ট ক্ৰিয়েটৰ্ছ, দল সংগঠন আৰু মহান শিল্পী তাৰকাসকললৈ, যোনে মোৰ দুৰ্ঘটনাটোৰ সময়ত মোক লগতে মোৰ পৰিয়ালটোৰ বিৰুদ্ধে কথা কৈছিল, প্ৰতিবাদ কৰিছিল, মোৰ দুৰ্ঘটনাটোক কণ্টেণ্ট বনাইছিল। আপোনালোকে এতিয়া কিয় নিমাত? সেই তিনিগৰাকী যুৱতী আমাৰ অসমৰ জীয়ৰী নাছিল নে ছোৱালী বুলি বাদ দিছে? প্ৰতিবাদ যদি কৰিছে সকলোৰে বাবে কৰিব, মানুহ চাই, কাৰোবাৰ প্ৰৰোচনাত পৰি, নতুবা TRPৰ বাবে নকৰিব। মনত আছে সকলো মোৰ। বিশ্বাস এতিয়া কেৱল ভগৱানৰ ওপৰত। পিছে নন্দিনী কাশ্যপ ডাঙৰীয়ানী আমাৰো ভালদৰে মনত আছে, কিদৰে আপুনি দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত কেনেধৰণৰ ব্যৱহাৰ কৰিছিল। এবাৰো আপুনি চামিউলৰ খবৰ ল'বলৈ যোৱা নাছিল। আপুনি হয়তো পাহৰিছে, কিন্তু আমি পাহৰিছোঁ। আপোনালোকে নিশ্চয় দেখিলে এইগৰাকী কেনেকুৱা নীলাজ হ'ব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।